हेलो फ्रेंड्स की खबर সকলো নিশ্চয় ভালে কুশলে আছে এয়া লিপিছ ডায়েৰী আৰু মই লিপিয়ে আপোনালোক সকলোকে স্বাগতম জনাইছো আজি লৈ আহিছো নতুন এটি ভিডিঅ'ৰ জৰিয়তে এটি নতুন ৰেচিপি ভাত কেৰেলাৰ এটা নতুন জুতি আশা কৰো আজিৰ ভিডিঅ'টি আপোনালোকে চাই ভাল পাব বুলি যদি ভাল পায় লাইক কমেন্ট সাবস্ক্ৰাইব এণ্ড শেয়াৰ কৰি দিব মোৰ ভিডিঅ'টি মোৰ চেনেলটি তেনেহলে আহক আগবাঢ়ি যাও ভিডিঅ'টিৰ মাজলৈ এয়া হৈছে আমাৰ ইনগ্ৰেডিয়েন্টছ কিনি যিখিনি আমাক লাগিব ইয়াত আছে মেইন ইনগ্ৰেডিয়েন্টছ ভাত কেৰেলা কোমল ভাত কেৰেলা লৈ ল'ব আপোনালোকে মই তিনিটা লৈছো আপোনালোকে আপোনালোকৰ হিচাপত ল'ব এয়া আলু এনেদৰে স্লাইস কৰি কাটি লৈছো ইয়াত আছে কিছুমান মছলাৰ পেষ্ট আৰু সৰিয়হৰ পেষ্ট মছলাৰ পেষ্ট কিনিটা আছে আদা নহৰু জলকীয়া পিয়াজ ধনিয়া গুৰি ইলাচি আৰু দালচিনি পাউডাৰ আৰু লং অকমান মিক্স কৰি দিছো ইয়াত আপোনালোকে দেখিবলৈ পাইছে অকনমান আছে ময়দা আৰু অকনমান বেসন এইখিনি হৈছে আমাৰ মেইন ইনগ্ৰেডিয়েন্টছ কিনি যিখিনি আমাৰ প্ৰয়োজন হ'ব এতিয়া এইখিনিত মই ভাত কেৰেলা খিনো আলুখিনিৰ আকাৰৰ দৰে কুটি লৈছো স্লাইস আকাৰত কুটি লৈছো আৰু ইয়াত মই গুটেইখিনি ইনগ্ৰেডিয়েন্টছৰ অলপ অৰ্থাৎ মছলা অলপ সৰিয়হৰ পেষ্ট অকনমান ময়দা আৰু যিখিনি বেসন আছিল সেইখিনি মিহলি কৰি দি দিছো ইয়াত অকনমান এতিয়া মই পানী এড কৰি যাম যিখিনি আমাৰ প্ৰয়োজন হয় সেই অনুপাতে অকনমান কৈ ইয়াত পানী এড কৰি আৰু এইখিনি এতিয়া ভালদৰে মিহলি কৰি দিম হানি লব ভালদৰে মিক্স কৰি লব গুটেইখিনি যাতে আমাৰ ভাত কেৰেলা আৰু আলুখিনিত ভালদৰে ময়দা আৰু বেসনৰ যিখিনি মিশ্ৰণ সেইখিনি খুব সোনকালে ভালদৰে লাগি যায় ইয়া আমাৰ ৰেডি হৈ গল মিশ্ৰণটো এতিয়া সময় হৈছে এইখিনি আমি ফ্ৰাই কৰি লোৱাৰ ফ্ৰাই কৰিবৰ বাবে মই এতিয়া এখন কেৰাহী পাতি লৈছো গেছৰ ওপৰত আৰু ইয়াত অকমান মই সৰিয়হ তেল ব্যৱহাৰ কৰিছো আপোনালোকে যিকোনো তেল ব্যৱহাৰ কৰিব পাৰে ইয়াত এতিয়া তেলখিনি গৰম হৈ অহাত মই এটা কৈ ভাত কেৰেলা আৰু আলুৰ স্লাইসবোৰ ফ্ৰাই কৰি যাম খুব সুন্দৰকৈ ৰঙচুৱা হোৱালৈকে ভাজি থাকিম এটা কৈ আৰু যেতিয়া ইটো ভাল ভজা হৈ যাব তেতিয়া এটা গুলটাই দি আনটো ফাল ভালদৰে সিজি লোৱাকৈ ভাজি লওঁ এতিয়া আটাইখিনি ভালদৰে ভাজি লম এইখিনি ভজা হৈছেই আপোনালোকে দেখিবলৈ পাইছে খুব সুন্দৰ কালাৰ এটা আহিছে আৰু নতুনকৈ অইন কেটা মই বহুৱাই দিছো তেলখিনিতে আৰু ভজা হোৱা কেটা মই এটা কাঢ়ি ৰাখিম অন্য এটা পাত্ৰ তেলৰ পৰা কাঢ়ি ৰাখো খুব সুন্দৰ কালাৰ এটা হৈছে আপোনালোকে দেখিবলৈ পাইছে এইখিনি আমাৰ ভজা হৈ গল আৰু বাকিখিনি এটা আটাইখিনি একেদৰে মই ভাজি লৈ লম আৰু এনেদৰে এইখিনি আমাৰ ৰেডি হৈ গৈছে খুব সুন্দৰ কালাৰ এটা আহিছে আপোনালোকে নিশ্চয় দেখিছে আৰু বিৰাটেই টেষ্টি হৈ খাবলৈ এতিয়া মই যেটো কেৰাহীত ভাজিছিলো সেইখিনি সেই কেৰাহীটোতে ব্যৱহাৰ কৰিছো তাত মই অকনমান সৰিয়হ তেল পুনৰ লৈছো তেলখিনি গৰম হৈ অহাতে মই পিয়াজ কুটি লোৱা পিয়াজ দিছো আৰু ইয়াত মই এইখিনি পিয়াজখিনি ভালদৰে ভাজি লম অকনমান ৰঙচুৱা হোৱা কালাৰটো হোৱালৈকে পিয়াজখিনি ভাজি লম আৰু ইয়াৰ পাছতে মই ইয়াত এড কৰি দিম যিখিনি মছলাৰ পেষ্ট আমি ৰেডি কৰি লৈছিলো সেই মছলাৰ পেষ্টখিনি মই ইয়াত দি দিম ইয়াত মই এক্সট্ৰাকৈ জলকীয়া ব্যৱহাৰ নাই কৰা তেলত দিবলৈ কিয়নো মই যিখিনি মছলাৰ পেষ্ট ৰেডি কৰিছিলো সেই মছলাৰ পেষ্টখিনি ইতিমধ্যে জলকীয়া দিয়া আছে গতিকে সেই মছলাৰ পেষ্টখিনি ইয়াত মই ভালদৰে মিহলাই লৈছো আৰু ভাজি লম গুটেইখিনি মছলাই যেতিয়ালৈকে তেলখিনি এৰি দিয়ে তাৰ বাবে অপেক্ষা কৰি খুব সুন্দৰকৈ ভাজি লম আৰু জুইটো মিডিয়াম টু লোত ৰাখিম হাই কৰি নিদিব নহলে জ্বলি যাব এইখিনি অকনমান সময় ভাজি লোৱাৰ পাছতে ইয়াত মই এড কৰি দিম সৰিয়হৰ যেটো পেষ্ট ৰেডি কৰিছিলো সেই পেষ্টখিনি অকনকৈ ইয়াত ঢালি দিম সৰিয়হৰ পেষ্টটো দিলে খাবলৈ ইয়াৰ বিৰাট ভাল হয় যেটো সৰিয়হৰ বটাৰ বা যেটো গোন্ধ থাকে বিৰাট খাবলৈ ভাল হয় হোৱাটো যদি আপোনালোকে বেছি সৰিয়হটো খাবলৈ বেয়া পায় তেতিয়া হলে সৰিয়হৰ পৰিমাণটো আপোনালোকে কমাই দিব পাৰে আপোনালোকে কলা বা বগা সৰিয়হ যিকোনো ব্যৱহাৰ কৰিব পাৰে এতিয়া এইখিনিত মই অকনমান টমেটো সস দি দিছো আপোনালোকৰ ওচৰত যদি টমেটো সস নাথাকে তেতিয়া হলে যদি বিলাহী থাকে বিলাহী ব্যৱহাৰ কৰিব পাৰে আৰু যদি বিলাহীও নাথাকে তেতিয়া হলে এটো স্কিপ কৰি দিব পাৰে
দিলে ভাল হয় কালাৰটো খুব ধুনীয়া হৈ আহে আৰু সুন্দৰকৈ এইখিনি ভাজি ল'ম আৰু এইখিনি সময়তে মই যিটো পাত্ৰত ভাতকেৰেলা আৰু আলু সানিছিলোঁ সেই পাত্ৰখিনিত মই এইখিনি গ্ৰেভি কৰিবৰ বাবে ইয়াত অকণমান গৰম পানী দি খালি ল'ম আৰু এই পানীখিনিয়ে মই তাত ব্যৱহাৰ কৰিম আপোনাৰ ওচৰত যদি এইখিনি নাথাকে তেতিয়াহ'লে আপোনালোকে অন্য এটা পাত্ৰত অকণমান ময়দা লৈ চামুচমান ময়দা লৈ তাত অকণমান পানী মিহলি কৰি এই গ্ৰেভিৰ বাবে আমি এইখিনি দি দিব পাৰিম তেতিয়া গ্ৰেভিখিনি অকণমান ডাঠ হয় আৰু খাবলৈও বিৰাটেই সোৱাদ হয় দেখিবলৈও ধুনীয়া হয় গতিকে এইখিনি ভালদৰে মিহলি কৰি এতিয়া মই এইখিনি লৈ ল'ম এইখিনি হোৱাৰ পাছতে এতিয়া মই ইয়াত এড কৰি দিম আমাৰ যিখিনি সোৱাদৰ বাবে লাগে যেনে ধৰক নিমখ সোৱাদ অনুযায়ী দিলোঁ ইয়াত এতিয়া দিম অকণমান হালধি গুড়ি এইখিনি দিও ভালদৰে এইখিনি এতিয়া মিহলি কৰি ল'ম খুব সুন্দৰকৈ খুব সুন্দৰ কালাৰ এটা আহিছে আপোনালোকে নিশ্চয় দেখিছে ভালদৰে এইখিনি এতিয়া মিহলি কৰি ল'ম এতিয়া ইয়াত মই এড কৰি দিম জিৰা আৰু ধনিয়াৰ মিক্স কৰি দি লৈছোঁ মোৰ তাত মিক্স হৈ আছে জিৰা আৰু ধনিয়া কৰি সেইখিনি এইকাৰণে মিক্স কৰি বুলি কৈছোঁ এইখিনি দি মিহলি কৰি লৈছোঁ আৰু এতিয়া অকণমান সময় লাৰি মই ইয়াত দি দিম অকণমান গৰম মছলা আপোনালোকৰ ওচৰত যদি অন্য কোনো ধৰণৰ মছলা পাতি থাকে তাকো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে মই ইয়াত গৰম মছলা ব্যৱহাৰ কৰিছোঁ গৰম মছলাখিনি দি ভালদৰে ইয়াত মই এতিয়া লৰাই দিম এতিয়া মই ইয়াত এড কৰি দিম অকণমান গাখীৰ আপোনালোকৰ ওচৰত যিকোনো গাখীৰ থাকিব পাৰে সেই গাখীৰ আপোনালোকে ব্যৱহাৰ কৰিব গাখীৰ দিলে ইয়াৰ কালাৰটো আৰু লগতে সোৱাদটো খাবলৈ বিৰাট ধুনীয়া হয় আৰু সেইবাবে মই ইয়াত এতিয়া মই ইয়াত এড কৰি দিম অকণমান গৰম পানী গ্ৰেভিৰ বাবে পানীৰ পৰিমাণটো একেবাৰে কমাই ল'ব গৰম পানী ব্যৱহাৰ কৰিব পৰাপক্ষত এতিয়া ইয়াত এইখিনি ভাজি লোৱা ভাতকেৰেলা আৰু আলুখিনি গ্ৰেভিখিনি দি দিলোঁ আৰু অকণমান লৰাই ভালদৰে এইখিনি সিজিবলৈ দিম জুইৰ ফ্লেমটো এতিয়া মিডিয়ামৰ পৰা অকণমান হাই কৰি দিছোঁ আৰু এতিয়া এখন ঢাকোন লগাই এইখিনি ভালদৰে উতলিবলৈ দিম সিজি আহিব দিম যাতে ভাতকেৰেলা আৰু আলুখিনিয়ে গ্ৰেভিখিনি ভালদৰে শুহি লয় এবজৰ্ভ কৰি লয় তাৰ বাবে এইখিনিত মই ঢাকোন এখন লগাই কিছু সময়ৰ বাবে সিজিবলৈ দিম কিছু সময় পাছত এতিয়া ঢাকনখন আঁতৰাই মই চাম সিজিছে নে নাই আমাৰ গ্ৰেভিখিনি ভাতকেৰেলাৰ গ্ৰেভিখিনি হৈ গৈছে নে নাই ৰেডি তাৰ বাবে চাম ঢাকনখন আঁতৰাই মই ইয়াতে চাব লৈছোঁ আৰু ইয়াত দেখিবলৈ পাইছে খুব সুন্দৰ কালাৰ এটা আহিছে আৰু গোন্ধটো বিৰাটেই ধুনীয়া হৈছে খাবলৈ বিৰাটেই সোৱাদ হয় এয়া চাওক আমাৰ গোটেইখিনি গ্ৰেভি ভাতকেৰেলা আৰু আলুখিনিয়ে লৈ লৈছে গতিকে এতিয়া মই জুইৰ পৰা এইখিনি নমাব পৰা হৈ গ'লোঁ এটা খুবেই সহজ আৰু সিম্পল ৰেচিপি হয় যিটো আমি খুব কম সময়ৰ ভিতৰতে ৰেডি কৰিব পাৰোঁ আপোনালোকে এনেদৰে ভাতকেৰেলাৰ জুতিটো লৈ চাব নিশ্চয় এটা ভাল সোৱাদ পাব আৰু নতুন সোৱাদ পাব বুলি আশা ৰাখিলোঁ যদি মোৰ আজিৰ ভিডিঅ'টি চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব কমেণ্টত জনাব কেনেকুৱা পালে চাই আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব মোৰ ভিডিঅ'টি আৰু যদি আপুনি মোৰ চেনেলটোত নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ নতুন এটা ভিডিঅ' লৈ আহিম আৰু আজিৰ ৰেচিপিটো আপুনি ট্ৰাই কৰিব বুলি আশা ৰাখিলোঁ এতিয়া ধন্যবাদ